বন্ধুসকল মাই ফাৰ্ষ্ট ইউটিউব চেনেল চাকলিছ এভৰিথিং ফেকত আপোনালোকক সকলোকে খুশামদিদ। এতিয়া আমি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ সন্মুখত থকা এই পাৰ্কটোত এতিয়া আমি সোমাম। চাওক, প্ৰথমতে আপোনালোকে এই পাৰ্কটো আমি দেখুৱাই দিছোঁ। হয় বন্ধুসকল, এইটোৱেই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ সন্মুখত থকা এইটোৱেই মাৰ্টাৰ চেমিটাৰী, মানে পাৰ্ক বুলি ক'লেও ভুল নহয়। আৰু মোৰ লগত আহিছে দাদা। অকল এটা আমাৰ সন্মুখত ডাঙৰ বিপদ এনেকুৱা ধৰণৰ যে গেটটো আছে তাত, ইয়াত গেটটো, কিন্তু ইয়াৰ ভিতৰত অলপ ডাঙৰ এটা তলা আছে, কিন্তু এই তলাটো মানে ভিতৰত মানুহো নাই। কেনেকৈ আমি সোমাম চাওক, আমাৰ দাদা কেনেকৈ সোমায়, কেনেকৈ যাব তাত ইয়াত ভিতৰত? এতিয়া যাবলৈ উপায় নাই, এতিয়া জঁপিয়াব লাগে, জঁপিয়াই যাব লাগিব, নহ'লে এইটো তাৰ পৰা উঠি যাম। কি হয় চাওঁ, এতিয়া যাব লাগিব। আমাৰ বাইকটো তাত থৈ দিছোঁ, এতিয়া আমি তাতে জঁপিয়াই পাৰ হ'ম। প্ৰথমতে মই দাদা পাৰ হ'ম, পাছত মই পাৰ হ'ম। এই আৰু পুলিচ আহিব নেকি? এই নাহে, ক'ত আহে পুলিচ আৰু? আহে, অলৰেডি মই আহি গৈছোঁ, এতিয়া মই যাম। বন্ধুসকল, প্ৰথমবাৰৰ বাবে এনেকৈ গেট জঁপিয়াই আহিলোঁ। সেই বন্ধুসকল, এতিয়া আমি আহি পালোঁ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ সন্মুখত থকা এই পাৰ্কটোৰ ভিতৰত। এতিয়া আমি চাম তাত কেনেকুৱা ধৰণৰ মানে ই আছে। এই লোকক আমাৰ সেই বন্ধু ইহঁতে আহিছে এবাৰ। কেনেকুৱা ধৰণৰ এইটো? একদম ভাল না? হয় বন্ধুসকল, বহুত ধুনীয়া বোলে এই পাৰ্কটো। হয় বন্ধুসকল, সঁচাকৈ এক দেখিবলগীয়া দৃশ্য। মানে মই কোকৰাঝাৰত এনেকুৱা ধৰণৰ সৌন্দৰ্যময় পৰিৱেশ আগতে দেখা নাই বন্ধুসকল। যিহেতু ই এখন মাৰ্টাৰ চেমিটাৰী, তথাপিও মই ইয়াক পাৰ্ক বুলি কৈছোঁ, কাৰণ ইয়াত বিভিন্ন ধৰণৰ ফুলৰ বাগিচা ইয়াত আছে। আৰু দেখিবলগীয়া স্মৃতিময় দৃশ্যৰ এই মাৰ্টাৰ চেমিটাৰীটোৱে দাঙি ধৰিছে, মানে এই পাৰ্কটোৱে দাঙি ধৰিছে বন্ধুসকল। আমি এতিয়া আহিছোঁ এই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ সন্মুখত থকা এই পাৰ্কটোত। তেনে আমি এই পাৰ্কটোত বিষয়ে মোৰ দাদাক অলপ, মানে মোৰ বন্ধুক অলপ ক'বলৈ দিছোঁ। কি কয়? আমি অলৰেডি আহিছোঁ, এণ্ট্ৰি মাৰিছোঁ এইটো পাৰ্কত। যিহেতু আমি প্ৰথমতে অহা নাছিলোঁ, তো আজি আহিছোঁ, আহি চালোঁ যে বহুত ভাল এটা পৰিৱেশৰ সৃষ্টি কৰিছে ইয়াত। আৰু ইয়াত যিহেতু ফুল আছে আৰু দেখিবলৈ বহুত ধুনীয়া আছে। যদি আপোনালোকৰ কেতিয়াবা আহিবলৈ মন যায়, যদি আপোনালোকৰ মন বেয়া থাকে, তেনেহ'লে এবাৰ আহিব, আহি মনটো অলপ ধুনীয়াকৈ লৈ যাব, মনটো ভালকৈ লৈ যাব। কাৰণ ইয়াত বহুত ধুনীয়া ধুনীয়া পাৰ্ক আছে, ফুল আছে। আমি ইয়াৰ পৰা অলপ ভিউজ পাই আছোঁ, কিন্তু আপোনালোকক হয়তো কেমেৰাত ইমান ভালকৈ উঠা নাই, সেইটো আমি আপোনালোকক ভালকৈ দেখুৱাই দিম। আহক চাওক বন্ধুসকল, ইয়াৰ চাৰিওফালৰ পৰিৱেশটো কিমান সুন্দৰ। এতিয়া আমি এই উঠি যাম এনেকৈ। আহিলোঁ বন্ধুসকল, ৱাও কিমান সুন্দৰ। মই দাদা ফটো মাৰি আছে। বহুত মজা লাগিছে ন? চাওক কিমান সুন্দৰ এটা পৰিৱেশ। বন্ধুসকল, মই আগতেই কৈছোঁ যে ই এক কোনো পাৰ্ক নহয়, যে ই এক চেমিটাৰী। সেইবাবে ইয়াত বিভিন্ন ধৰণৰ নানা ৰং বিৰঙৰ ফুলৰ বাগিচা আছে। আপোনালোকে যদি ইয়াৰ চাৰিওফালে মানে ভালকৈ চায়, তেনেহ'লে দেখা পাব যে অকল ইয়াত বিভিন্ন নানা ৰং বিৰঙৰ অকল ফুল, মানে বহুত ধুনীয়া ধুনীয়া দেখিবলগীয়া ফুল আছে। মানে ই কোনো এক পাৰ্ক নহয় বন্ধুসকল। এইবিলাক আপোনালোকে দেখিবলৈ পাইছে, ইমান এক সুন্দৰ পৰিৱেশ। আৰু এইপিনে চাওক, মানে আমাৰ বড়োলেণ্ডৰ কাৰণে যিসকল লোকে শ্বহীদ হৈছিল, আৰু সেই শ্বহীদসকলৰ স্মৃতি ইয়াত সংৰক্ষিত কৰি থোৱা হৈছে। মানে এই পাৰ্কৰ মাজৰ ৰাস্তাৰ দুয়োপিনে তেওঁলোকে এনেকুৱা ধৰণৰ স্মৃতি তাত সংৰক্ষিত কৰি থোৱা হৈছে। তেওঁলোকৰ নাম ঠিকনা ইয়াত সকলো আছে বন্ধুসকল। সেই শ্বহীদসকলৰ আত্মাৰ চিৰশান্তিৰ বাবে আৰু তেওঁলোকক যাতে আমি সদায় স্মৰণ কৰি তেওঁলোকৰ কাৰণে সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, আৰু তেওঁলোকৰ আত্মাই যাতে শান্তিত থাকে, সেইবাবে ইয়াত বিভিন্ন ধৰণৰ নানা ৰং বিৰঙৰ অকল ফুলৰ বাগিচা ইয়াত আছে। হয় বন্ধুসকল, খুবেই এক দেখিবলগীয়া দৃশ্য, মানে খুবেই এক সৌন্দৰ্যময় পৰিৱেশ, মানে এক স্মৰণীয় পৰিৱেশ এই বন্ধুসকল। ময়ো আজি এই প্ৰথমবাৰৰ বাবে ইয়াত আহিছোঁ। আগতে এনেকুৱা ধৰণৰ মই দেখা নাই বন্ধুসকল। যে আপোনালোকে চাব পাৰে যে এইফালে আমাৰ যে ৰোড, এইফালে আমাৰ হাই ৰোড, আৰু সেইপিনে যে আৰু সোঁফালে আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি, আৰু এই মাজত এই পাৰ্ক। হয় বন্ধুসকল, চাওক ইমান এটা সুন্দৰ এটা পৰিৱেশ, মানে কি আৰু ক'ম, মনত ক'বলৈ ভাষা নাই, ইমান এটা সুন্দৰ। আমাৰ মনটো খুবেই বেয়া আছিল, ইয়াত অহাৰ লগে লগে আমাৰ মনটো একেবাৰে পৰিষ্কাৰ হৈ গ'ল। চাওক আমাৰ মেডামহঁতে ইয়াত ফুৰিব আহিছে।
চাওক আমাৰ মেডামসকলে ফুৰিবলৈ আহিছে। কিবা ক'ব নেকি বাইদেউসকলে? কিবা নকয়, কিন্তু আমি তাত প্ৰমাণ পাইছোঁ মেডামসকলৰ মনটো বহুতেই ভাল লাগিছে, তাৰ কাৰণে ইয়াতে হাঁহি দিছিলোঁ অলপ। ভাই বন্ধুসকল চাওক, ইমান এটা সুন্দৰ এটা পৰিৱেশ আপোনালোক মানে কি আৰু ক'ম, মনত ক'বলৈ একো ভাষা নাই। মোৰ দাদাই আপোনালোকক চাৰিওফালে কেমেৰা মাৰি দেখাই দিছে। হয় বন্ধুসকল চাওক, ইমান এক সুন্দৰ এক পৰিৱেশ, বিভিন্ন ধৰণৰ চাৰিওফালত নানা ৰং বিৰঙৰ অকল ফুল। ইয়াত আহিলেই আমাৰ মনটো ফুলৰ নিচিনাই পবিত্ৰ হৈ উঠে। বন্ধুসকল, মোৰ দাদাই আপোনালোকক এই পাৰ্কটোৰ বিষয়ে অলপ কৈ দিব। হয়, এয়া চাওক, পুৱা পাৰ্কটোৰ মাজত এটা পুখুৰী, তাৰমানে পুখুৰী মানে এনেকুৱা ধৰণৰ পুখুৰী, এইটো ৰাতি হ'লে আপোনালোকক ভালকৈ দেখুৱাব পাৰিলেহেঁতেন, কিয়নো ইয়াত চাৰিওপিনে অনলি লাইটিং বহুত লাইটিং হয় আৰু বহুত এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰে যেতিয়া নেকি আমাৰ ৰাতি হয়। ৰাতি হোৱাৰ কাৰণে আপোনালোকে পুখুৰীটো ভালদৰে চাব। এয়া চাওক, ইয়াৰ পৰা ষ্টাৰ্ট হৈছে পুখুৰীটো, বহুত ডাঙৰ এটা পুখুৰী হয় আৰু চাৰিওপিনে মানুহ আছে 2টামান আপোনালোকে চাব পাৰিব। আৰু যেতিয়া নেকি ইয়াত ৰাতি হ'ব, ৰাতি হোৱাৰ লগে লগে বহুতো লাইটৰ সৃষ্টি হয় আৰু মাজত চাব এটা বৃত্ত আকাৰৰ কিবা এটা আছে, তাতো লাইট হয়, বহুত ধুনীয়া এটা। তাৰ পৰা আৰু ৰাতি যেতিয়া হ'ব বহুত ধৰণৰ লাইটিং আৰম্ভ কৰি দিয়ে এইটো পাৰ্কত। তো আপোনালোকে যদি অহা নাই তেতিয়াহ'লে আপোনালোকে আহিবলৈ চেষ্টা কৰিব, কিয়নো বহুত ধুনীয়া এটা পৰিৱেশ। আৰু আপোনালোকৰ যদি কেতিয়াবা মন বেয়া থাকে তেনেহ'লে ভাবিব পাৰে যে আমাৰ মনটো ভাল কৰিব লাগে, তেতিয়া আপোনালোকে এই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ সন্মুখত যিটো পাৰ্ক আছে এই পাৰ্কত আহিব পাৰে, বহুত ধুনীয়া এটা পৰিৱেশ। বন্ধুসকল আজিলৈকে ইয়াতে ধন্যবাদ, ভালে থাকক, কুশলে থাকক আৰু মোৰ আগন্তুক